ভারত ভাগ্য বিধাতা বিন্দু হিমাচল যমুনার গঙ্গা সিন্ধু গুজরাট মারাঠা দ্রাবিড় উচ্চারণ দেখিছে না আপোনালোকে প্ৰতিবাদ দেখিলে না এইবিলাকক আচলতে কি কৰা উচিত জানেনে এই দুজনী ছোৱালীক আচলতে একদম 24 ঘণ্টাই তেওঁলোকক মানে কলা খুৱাব লাগিব কলা যে আছে না কলা খুৱাব লাগিব 24 ঘণ্টা মানে আনলিমিটেড কলা খুৱাব লাগিব এইবিলাকক হ্যাঁ তেতিয়াহে সুস্থ হ'ব এইবিলাকৰ ভিতৰত তামাম গৰমি যাৰ কাৰণে এনেকুৱা কৰে মা পাপাই এইবিলাক ঠিক ৰাখিব নোৱাৰে হ্যাঁ এইবিলাকে আচলতে মোগলৰ চৰিত্ৰ এই দুজনী ছোৱালীক হ্যাঁ ছোৱালীৰ আচলতে মই অনুৰোধ জনাওঁ হ্যাঁ যিসকল আমাৰ নেতা আছে তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে আগতে এই দুজনী ছোৱালীক মানে ছোৱালীৰ ওপৰত মানে আইনী ব্যৱস্থা লওক কিছুমান হাফ পাগল ফুল পাগলৰতো অভাৱ নাই আমাৰ অসমত কিছুমানেতো মানে কৈ থাকে যে তাজমহল ভাঙি দিব লাগে কাৰণ তাজমহলখন মোগলসকলৰ মানে সম্পদ হ্যাঁ মোগলসকলে নিৰ্মাণ কৰিছিল যাৰ কাৰণে তাজমহল ভাঙি দিব লাগিব তাজমহল থাকিলে আমাৰ দেশৰ মানে যিসকল যুৱ প্ৰজন্ম যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে মানে বেয়াৰ দিশত গতি কৰিব সেইকাৰণে মোগলৰ সকলো কিছু ভাৰতবৰ্ষৰ পৰা নোহোৱা কৰি দিব কেৱল মোগলৰ তাজমহলৰ পৰা আদি কৰি ইতিহাস একদম নোহোৱা কৰি দিলেই হ'ব নেকি সকলো পবিত্ৰ হৈ যাব নেকি মূল বস্তুটো কিন্তু থাকিয়েই গ'ল আপোনালোকে লক্ষ্য কৰিব এই দুজনী ছোৱালী যে দেখিলে না এই যে দুজনী ছোৱালী এই দুজনী ছোৱালী হল মোগলৰ মানে মোগলে বংশ বিস্তাৰ কৰি থৈ গৈছে এই দুজনী ছোৱালী হা আৰু যাৰ কাৰণে এতিয়াও মানে গ্ৰেপ্তাৰ হোৱা নাই এই দুজনী ছোৱালী গতিকে কেৱল তাজমহল ভাঙি দিলে নহ'ব কেৱল ইতিহাসৰ পৰা মহাত্মা গান্ধীক হত্যা কৰিছিল নাথুৰাম বিনায়ক গডছেৰো কিছুমান মানে চেপ্টাৰ নোহোৱা কৰি দিবলৈ চেষ্টা কৰি আছে বৰ্তমান সময়ত কেৱল সেই অধ্যায়বিলাক নোহোৱা কৰিলে নহ'ব এই স্মৃতি স্তম্ভবিলাক নোহোৱা কৰিলে নহ'ব এই যে মূল এই যে বীজাণু মোগলে বংশ বিস্তাৰ কৰি থৈ গৈছে এই দুজনীৰ দৰে আৰু কিছুমান আছে এইবিলাক আগতে মানে সাফাই কৰি ৰাখিব লাগিব এই দুজনী ছোৱালী যেনেকৈ আমাৰ মানে ৰাষ্ট্ৰীয় সংগীতক মানে অৱমাননা কৰিলে যেনেকৈ অপমান কৰিলে যেনেকৈ মানে ইনচাল্ট কৰিলে হাতত সিগাৰেট লৈছে হ্যাঁ হাতত ফ্লাগ লৈ মানে তেওঁলোকে ৰাষ্ট্ৰীয় সংগীত গাই আছে এইবিলাকেই আমাৰ সংস্কৃতি নেকি এইবিলাকেই আমাৰ আদৰ্শ নেকি এইবিলাকেই ভাৰত মাতৃভূমিৰ পৰা এইবিলাকে শিকিছে নেকি এইবিলাকে তো দেখোন একদম হেক কৰি দিব যিসকল আমাৰ নেতা আছে তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে আগতে এই দুজনী ছোৱালীক মানে ছোৱালীৰ ওপৰত মানে আইনী ব্যৱস্থা লওক জয় অসম